হাই ফ্ৰেণ্ডছ, আজি আপোনালোকক মানাছ দেখুৱাম। মানাছ যাব ওলাইছোঁ, গাড়ীত বহি আছোঁ আৰু অলপ পিছত আপোনালোকে দেখিব। আজি মানাছখন দেখুৱাম আপোনালোকক, চাই থাকিব মোৰ চেনেল ধ্ৰুৱজিৎ কলিতা আৰু ছাবস্ক্ৰাইব কৰিব চেনেলটো। পৰ্বতৰ ঢেকীয়া লিহিৰি পতীয়া বতাহত যেনেকৈ হালে, ঢোলৰে চাপৰ তোৰে লাহি কঁকাল দুচেও তিনিচাকৈ ভাগে। তোৰ দৰে নাচনি দেখি শ্ৰীকৃষ্ণই বাঁহী বজাইছিলে চাগে, মোৰ মইনাই বাঁহী বজাইছিলে চাগে। পৰ্বতৰ ঢেকীয়া লিহিৰি পতীয়া বতাহত যেনেকৈ হালে, ঢোলৰে চাপৰ তোৰে লাহি কঁকাল দুচেও তিনিচেওকৈ ভাগে। তোৰ দৰে নাচনি দেখি শ্ৰীকৃষ্ণই বাঁহী বজাইছিলে চাগে, মোৰ মইনাই বাঁহী বজাইছিলে চাগে। আমি বৰ্তমান মানাছ নেশ্যনেল পাৰ্কত আছোঁ আৰু এই নদীটোৰ পাৰত আছোঁ। পিকনিক খাব আহিছোঁ আমাৰ লগবিলাক। এইফালে আমাৰ বিকাশ দাদা আহিছে এইফালৰ পৰা। আমাৰ বিকাশ দাদা হয় এইটো আমাৰ দিগন্ত দাদা। এই দিগন্ত আৰু বিকাশ আমি ইফালে যাই আছোঁ, চাব লাগিব না।